हेलो गाइस नमस्कार स्वागतम जनाइছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ'ত আৰু আজি বহুত দিনৰ মূৰত এটি ৰেচিপি লৈ আপোনালোকৰ আগত সো আজি ৰেচিপিটোনো কি হয় তাকে অলপ দেখাওঁ বুলি আহিলোঁ সো এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ৰেচিপিটোনো কেনেকৈ বনাওঁ কি বনাওঁ সকলো দেখুৱাই আছোঁ আপোনালোকক সো এতিয়া ভিডিঅ'টো আৰু যিসকল মোৰ চেনেলত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া বলক আৰু আজি আমি ৰেচিপিটো বনাবৰ কাৰণে লৈছোঁ বিলাহী আৰু আলু এটা আপোনাৰ অপচনেল হয় আৰু আজি আমি বনাবলৈ লৈছোঁ ভেজিটেৰিয়ান কাৰি কিট এইটো বস্তু আজি প্ৰথম বনাম আৰু এইটো হৈছে কিবা গ্ৰেভি কাৰণে দিছে তাৰ লগতে আহিছে এইটো চাই থাকক ভিডিঅ'টো কেনেকৈ বনাওঁ আজি প্ৰথম বনাইছোঁ আৰু এইটো পেকেটটা আহিছিলে পেকেটটো এইটো চাই লওক আৰু আজি যেহেতু মই প্ৰথম বনাইছোঁ আৰু বনাব হয়তো নাজানিব পাৰোঁ যদি কোনোবাই জানে তেন্তে ভিডিঅ' কৰি মোৰ কমেণ্ট বক্সত চেণ্ড কৰিব পাৰে আচলতে এই ৰেচিপিটো বনাবৰ কাৰণে ইয়াক যি প্ৰয়োজন হয় সকলো বস্তু আহেই লগতে মা মছলা ধৰক যি আৰু এতিয়া আমি বিলাহীখিনি গলাই ল'ম লগতে আলুও আছিলে তেনেকৈ দি দিলোঁ বিলাহীখিনি গলোৱা হৈ গ'ল আৰু এতিয়া আমি এইখিনি দি দিলোঁ এনেকৈ অকণমান সময় ফ্ৰাই কৰি থাকিম তাৰপিছত কি দিওঁ কিনি চাই থাকক আপোনালোকে আৰু এইখিনি আছিলে লগত অহা মছলাখিনি আপোনাৰ পানী দি অকণমান গ্ৰেভি টাইপৰ বনাই ল'ব লাগে এতিয়া দি দিছোঁ এতিয়া আমি গলাই থোৱা বিলাহীখিনি দি দিলোঁ আৰু প্ৰায় আমাৰ হৈয়ে আছে অকণমান গলাই পেলাই নমাই দিম হৈ যাব ৰেডি আৰু এতিয়া আমাৰ ইয়াত ফাইনেলি হৈ গ'ল চাওক দেখিবলৈ কি ধুনীয়া হৈছে চাওক আমাৰ ৰেডি আজিৰ ভিডিঅ'টো ইমানেই আছিলে সকলোৱে চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু আজিলৈ আহোঁ আকৌ এটি নতুন ভিডিঅ'ত পুনৰ লগ হ'ম আপোনালোকৰ লগত চ' আজিলৈ বাই বাই